Hello friends, welcome to our channel Hetelukar hoi moi biki aru amar procesta pure fresh aru updated gyan apunar hoite share kora gotike polom nokori arambho koru azir video. Fungus ba bhekur শব্দটো আমাৰ সকলোৰে পৰিচিত হেমেকা ব্ৰেড গেলি যোৱা পাচলিৰ দৰে মৰা গেলা পচা বস্তুৰ ওপৰত সহজে খালি চকুৰে দেখা যায় আৰু ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰে ৰেণুবোৰৰ ৰঙৰ ভিত্তিত সহজে চিনি পাবলৈ ইহঁতক বিভিন্ন নামত বিভক্ত কৰা হয় যদিও ইহঁতৰ সকলোৰে বৈজ্ঞানিক নাম আছে নিকনেম এনে ধৰণৰ এবিধ ভেকুৰ ব্লেক ফাংগাছ এবিধ কোলা ৰঙৰ ৰেণু যাৰ সাধাৰণ নাম ব্লেক ফাংগাছ আৰু বৈজ্ঞানিক নাম মিউকোমাইকাৰচিছ ব্লেক মানে কোলা ৰঙৰ ৰেণু যিহেতু ব্লেক ফাংগাছ এবিধ ভেকুৰ ব্লেক ফাংগাছে সহজে এজন সুস্থ মানুহক ইনফেক্ট বা সংক্ৰমণ বা বেমাৰত পেলাব নোৱাৰে কাৰণ সুস্থ মানুহ এজনৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বহুত শক্তিশালী আৰু শৰীৰটোক কোনো ক্ষতি হ'ব নিদিয়ে অৰ্থাৎ ব্লেক ফাংগাছৰ দ্বাৰা সংক্ৰমিত হ'বলৈ হ'লে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বহুত বেছি দুৰ্বল হ'ব লাগিব আৰু সেইবাবে ডায়েবেটিছ হাই ব্লাড প্ৰেছাৰ বা কেমোথেৰাপি লৈ থকা কেন্সাৰ পেচেণ্ট সকল কোভিড-19ৰ দ্বাৰা সংক্ৰমিত হোৱা ব্যক্তিসকলক ব্লেক ফাংগাছৰ দ্বাৰা সংক্ৰমিত হোৱা দেখা গৈছে ব্লেক ফাংগাছ মানুহৰ শৰীৰৰ চকু উশাহ নিশাহ খাদ্য আৰু তেজৰ সংস্পৰ্শত আহিলে অধিক ক্ষতি সাধন কৰিব পাৰে আৰু মৃত্যুৰ মুখতো পেলাব পাৰে ডক্তৰসকলৰ মতে ব্লেক ফাংগাছৰ সংক্ৰমণ প্ৰথমতে লাহে লাহে হৈ পাছলে বহুত বেছি ক্ষিপ্ৰতাৰে ব্যক্তিজনৰ শৰীৰত বিয়পি পৰে ফলত আক্ৰান্ত ৰোগীজনে গম নোপোৱাকৈ বা বেমাৰটো ধৰা পৰালৈ বহুত দেৰি হৈ যায় ফলত ব্যক্তিজনৰ সংক্ৰমিত অংশ যেনে চকু শৰীৰৰ বিভিন্ন অংশ কাটি বা শৰীৰৰ পৰা আঁতৰাই পেলাবলগীয়া হয় অতিশয় জ্বৰ মূৰৰ বিষ চকু বেছি ৰঙা পৰা অসহ্য কাহ উশাহ লোৱাত কষ্ট পোৱা ইত্যাদি ব্লেক ফাংগাছৰ সংক্ৰমণৰ মূল লক্ষণ পৰিষ্কাৰ পৰিচ্ছন্নতাই ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ মূল উপায় লগে লগে সামৰিছো আজিৰ ভিডিঅ' যদি ভিডিঅ'টো চাই অলপ মানুহ ভাল পালে আপোনাৰ অলপ মানুহ সহায়ক হৈছে অকণমান যদি লাভান্বিত হৈছে তেনে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ পৰৱৰ্তী ভিডিঅ'ৰ আগজননীৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় হিন্দ জয় অসম